নমস্কাৰ, মই প্ৰবাল গোস্বামীয়ে আপোনালোকক আজি এই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ কেইজনমান দাদাৰ লগত কাৰ্বি আংলঙৰ কান্থিলাংছোলৈ যাবলৈ ওলাইছোঁ আৰু এই যাত্ৰাৰ যি সৌন্দৰ্য সেই সকলোসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈ উপভোগ কৰিব। আমি বৰ্তমান গৈ থকা কান্থিলাংছো ৱাটাৰফললৈ মৰিগাঁৱৰ পৰা যাবলৈ প্ৰথমে আমি 37 নেশ্যনেল হাইৱেৰে বৰঘাটলৈ গৈ তাৰ পৰা লংকা অভিমুখী ৰাস্তাৰে বৰঘাটৰ পৰা প্ৰায় 32 কিলোমিটাৰ যোৱাৰ পাছত আমি ডবকা পাম আৰু ডবকাৰ পৰা ডিফু অভিমুখী ৰাস্তাৰে প্ৰায় 18 কিলোমিটাৰ যোৱাৰ পিছত দেওৰাং পাম আৰু দেওৰাঙৰ পৰা প্ৰায় 8 কিলোমিটাৰমান গ'লে আমি কান্থিলাংছো ৱাটাৰফল পাম। বৰ্তমান আমি ডবকা পাৰ হৈ আহিলোঁ, ডবকা পাৰ হৈ গৈ আছোঁ আৰু ইয়াৰ চাৰিওফালে ৰাস্তাটোৰ দুয়োকাষে থকা গছবোৰৰ সৌন্দৰ্যই আমাক মোহিত কৰি ৰাখিলে আৰু সেইকাৰণে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এনেকৈ গৈ আমি দেওৰাং পালোঁ। দেওৰাঙৰ পৰা এটা সৰু ৰাস্তাৰে কাৰ্বি গাঁৱৰ মাজেৰে এইদৰে গৈ আছোঁ আৰু গৈ গৈ আমি কান্থিলাংছোৰ ৱাটাৰফলৰ মেইন গেটখনৰ ওচৰ পালোহি। চাৰিওফালে সেউজীয়াৰে ভৰা, আগত সেইটো পাহাৰ। কান্থিলাংছোৰ ৱাটাৰফল চাবলৈ ইয়াতে টিকেট কাটিব লাগে, আমিও টিকেট কাটি ল'লোঁ। ইয়াৰে কান্থিলাংছোৰ যিটো পিকনিক স্পট, এই পিকনিক স্পটটো আমি পালোহি। ইয়াতে খুব সুন্দৰকৈ ঘৰ কিছুমান আছে বনোৱা হয় আৰু ইয়াতে আপোনালোকে যদি আহে পিকনিক খাবলৈ বৰ সুবিধা হ'ব। বহুকেইটা ঘৰ এনেকুৱাকৈ ধুনীয়াকৈ বনোৱা হৈ আছে য'ত বনাই খাব পাৰিব আৰু সেই পিকনিক স্পটৰ সন্মুখৰ ভাগত এখন মঞ্চ আছে আৰু মঞ্চৰ বেৰত কাৰ্বি যুৱক যুৱতীৰ নৃত্যৰত অৱস্থাত থকা এখন ছবি অংকন কৰা হৈ আছে। আৰু এই পিকনিক স্পটৰ পৰা আমি ৱাটাৰফললৈ যাবলৈ অলপ খোজকাঢ়িব লগা হ'ল। আমি খোজকাঢ়ি গৈ আছোঁ আৰু আমি খোজকাঢ়ি যোৱা ৰাস্তাৰ কাষেৰে জুৰিটো পাৰ হৈ গৈ আছে আৰু এনেকৈ দলং এখন পালোঁ। দলংখনৰ ফটো উঠিবলৈ সুবিধা হ'ল, সুন্দৰ দলং। দলং এখনৰ এইটো দৃশ্যটো বৰ ভাল, বহুতে ইয়াত ফটো উঠে। আৰু এই শিল আৰু গছত চূণ দি থকাৰ কাৰণে নেকি তাৰ সৌন্দৰ্যটো অলপ বেছি ভাল লাগিছে। আমি খোজকাঢ়ি পাই ৱাটাৰফলটোৰ ওচৰ পালোহি। ৱাটাৰফলৰ পানী ওপৰৰ পৰা য'ত পৰিছে সেই ঠাইখিনিতে বহুতে গা ধুই থকা দেখিলোঁ আৰু আমিও ভাবিলোঁ ইয়ালৈ
অহা হ'ল যেতিয়া এবাৰ আমি গা ধুইলে আমাৰো ভাল লাগিব আৰু এই আমিও গা ধুবলৈ পানীত নামিলোঁ বঢ়িয়া জেগা লাগে মই নাযাং যাং 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 এয়া অকু পাপু ভাগিন আৰু নিপুণ নিপুদা কেনেকুৱা লাগিলে চাই বহুত ধুনীয়া আপুনি আগতে আহিছেনে আহিছোঁ কিমান বাৰ আহিছোঁ ইয়াৰ আগত এবাৰ গাড়ী লৈ আহিছোঁ এবাৰ বাইক লৈ আহিছোঁ বিৰাট ভাল লাগে আপোনালোকে আহিব পাৰিব অভিনীল ৱাটাৰফল এইটো দেই মানে অভিনীল মাৰিছিলে ইয়াতে মাৰিছিলে এতিয়া মানে চৰকাৰে বহুত ধুনীয়া বনাই দিলে এতিয়া ইয়াত কোনো প্ৰব্লেম নাই মানে যিমান মানুহ আহে যিমান কাৰ্বি মানুহ আছে ইয়াত চবেই হেল্প কৰে একদম বহুত ধুনীয়া মানে চবেই আহক মানে নাম্বাৰ 1 জেগা আৰু ক'ব লাগিব আপোনালোকে সকলোবোৰ আহিব পাৰিব চবেই আহিব ঠাই আৰু পিকনিক খাবলৈ বহুখিনি ঠাই ধুনীয়া জেগা আছে লেট্ৰিন বাথৰুম চব আছে একদম বহুত ধুনীয়া সুবিধা আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মন্তব্য কৰি জনাব আৰু আপোনালোকৰ মন্তব্যই আমাক উৎসাহিত কৰিব আকৌ এটা নতুন ভিডিঅ'ত আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ ধন্যবাদ